ডাইরেক্ট কোশ্চেন কর এই জমদৰ সমষ্টিত কি পাইছে আজি মই জমদৰ সমষ্টিত চৰিবাৰী গাঁৱত আহিছো ইয়াত 2-3টা গাঁৱৰ মানুহবিলাকক লৈ পেলাই আমাৰ নিৰ্বাচনী মিটিং হৈছে আৰু নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱা গৈছে 3টা গাঁৱৰ যিমান পৰিয়ালৰ মানুহ আছে সবেই আহিছে মানে সবে ইউপিপিএল এইটো দেখি পেলাই আমি এতিয়াই ক'ব পাৰো জমদৰ সমষ্টিত ইউপিপিএলৰ কেণ্ডিডেট চৰণজিৎ বসুমতাৰী ইতিমধ্যে জিকি গৈছে ইতিমধ্যে আপুনি ভাষণত কৈছে যে আপোনাৰ হাগ্ৰামাৰ পৰা বহুত নেতা ইতিমধ্যে বিপিএফৰ পৰা বহুতো জ্যেষ্ঠ নেতা ওলাই যোৱাটো আপোনালোকেও জানে ৰাইজেই জানে আপুনি ভাবক সবতকৈ দীঘল এমপি হৈ যোৱা মানুহ বিপিএফৰ কোন আছে চাৰচুমা শংকৰ বসুমতাৰী আজি তেখেতে এনে বহি আছে বিপিএফৰ লগত নাই যদিও বা ইউপিপিএল লগতো অহা নাই তেখেতে এনে বহি আছে তাৰপিছত আপুনি চাওক এমপি আগৰ এমপি আমাৰ বিশ্বজিৎ ডিমাৰী তেখেতে বিপিএম এৰি পেলাই বিজেপিত গৈছে তাৰপিছত প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম তেখেতে বিপিএম এৰি পেলাই ইউপিপিএলত আহিছে মই ডিপুটিছে ময়ো ইউপিপিএলত আহিছো আপুনি চাওক বড়োপাৰ ব্ৰাদাৰ হয় আমাৰ পৰমেশ্বৰ ব্ৰহ্ম তেখেতে বিপিএম এৰিছে ইউপিপিএলত আহিছে আৰু হেমেন্দ্ৰনাথ ব্ৰহ্ম এমএলএ তেখেতেও বিপিএফ এৰিছে ইউপিপিএলত আহিছে আমাৰ বিজনেছ এমএলএ কমল সিং নাৰ্জাৰী তেখেতেও বিপিএফ এৰিছে ইউপিপিএলত আহিছে আপোনাৰ বাক্সাৰ চাপাগুৰিত এমএলএ হিতেশ বসুমতাৰী বিপিএফ এৰিছে ইউপিপিএলত আহিছে আৰু এমচিএলএ সকলক আছে আপোনাৰ ৰেওৰেৱা দাদা আছে তেখেতে বিপিএফ এৰিছে ইউপিপিএলত আহিছে এফালে ৰাজীৱ ব্ৰহ্ম তেখেতে বিপিএফ এৰিছে বিজেপিত গৈছে এক্স এমচিএলএ দণ্ডি ৰাভা তেখেতে বিপিএফ এৰিছে ইউপিপিএলত আহিছে আপোনাৰ চৌৰাইগা বসুমতাৰী তেখেতে বিপিএফ এৰিছে ইউপিপিএলত যোগদান হৈছে এতিয়া ইএম হৈ আছে ধনঞ্জয় বসুমতাৰী বিপিএফ এৰিছে এতিয়া ইউপিপিএলত আহি পেলাই ইএম হৈ আছে আপোনাৰ এজন থুৰিবাৰী এই বিজনীতে এটা সমষ্টিৰ আকৌ এজন এমচিএলএ বিপিএফৰ দল ত্যাগ কৰি পেলাই বিজেপিত গুচি গৈছে আপোনাৰ জয় মুছাহাৰী বিপিএফৰ এমচিএলএ চালবাৰী তেখেতে বিপিএফ এৰি পেলাই ইউপিপিএলত যোগদান কৰিছে কোন আৰু আছে কোনেও নাই মই বড়ো নেতাসকলৰ কথাটো কৈছো আদিবাসী নেতাসকলে সবে জ্যেষ্ঠ নেতাসকলে বিপিএফ এৰিছে আৰু ইউপিপিএল দলত আহিছে ৰাজবংশীয় সব এৰিছে আপনার গোর্খা সকলেও সব এরিছে আপনার মুসলিম সকলে সব এরিছে বঙালীয়ে এরিছে রাভা সকলে এরিছে গাৰো সকলে এরিছে যিমান জাতি গোষ্ঠী আছে বিটিসিত আগত কাম কৰা জ্যেষ্ঠ বিপিএফৰ নেতা সকলে দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰিছে তো তেনে ক্ষেত্ৰত আমাৰ হাগ্ৰামা মহিলাৰে সকলে বিপিএফ দলক জিকাব পাৰিবনে ৰাইজৰ লগত কোনে কথা পাতিব ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰে আজি সৰু সৰু নেতাসকলক লৈ পেলাই যিয়ে ডিষ্ট্ৰিক্টৰ নেতা নহয় চেণ্ট্ৰেলৰ নেতা নহয় তেখেতসকলক লৈ পেলাই হেলিকপ্টাৰত উঠাই পেলাই মানে গাঁৱৰ ৰাইজৰ ওচৰত সোমাবলৈ চেষ্টা চলাই আছে ৰাইজে তেখেতসকলৰ কথা নুশুনে এই নেতাসকল হাগ্ৰামাৰ সংগ এৰাৰ মূল কাৰণ সংগ এৰা মানে দল এৰা সংগ মাত্ৰ নহয় হাগ্ৰামাৰ সংগ মাত্ৰ নহয় বিপিএফ দলটোই এৰিছো আমি বিপিএফ দল হ'ল ইয়াত কোনো ধৰণৰ অকল হৈ পেলাই ইয়াত আলোচনা নহয় এই দলত আগন্তুক দিনত সরকার গঠন হলে কি কাম কৰিব রাইজৰ কি কি আঁচনি আনিব কৃষকসকলক কেনেকে সহায় কৰিব আমাৰ বৃদ্ধ মানুহসকলক কেনেকে সহায় কৰিব মহিলাসকলক কেনেকে সহায় কৰিব ছাত্ৰ ছাত্ৰী ডেকা গাভৰুসকলক কেনেকে সহায় কৰিব আমাৰ খেলুৱৈসকলক কেনেকে সহায় কৰিব কালচাৰৰ কলা কৃষ্টিৰ লগত জড়িত থকা মানুহসকলক কেনেকে সহায় কৰিব তেনেকুৱা কোনো ধৰণৰ তেখেতসকলৰ পৰিকল্পনা নাই গতিকে বিপিএফ দলৰ দ্বাৰা বিটিসি গঠনৰ কথা আমি চিন্তা কৰিব নোৱাৰো জাতি গোষ্ঠীৰ আশা আকাংক্ষা বিপিএফৰ দ্বাৰা পূৰণ নহয় বিপিএফৰ নেতাসকলে কোনো জাতি গোষ্ঠীৰ দুখ বেদনা নুবুজে ইয়াৰ কাৰণে এজনকৈ বিপিএফ দল ত্যাগ কৰি পেলাই ইউপিপিএল দলত যোগদান কৰিছে কিমানটা হ'ব